ৰাতিপুৱা উঠিয়ে লাল চাহ আৰু লাৰু পিঠাৰে চাহ খাই ওলালো নামঘৰলৈ বুলি। আৰু মই আছো মামাহঁতৰ ঘৰত আৰু ইয়াতে আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু আমি ওলাই মিলি তাতে যাই আছো নামঘৰলৈ বুলি। নামঘৰত যাওঁ আৰু নামঘৰৰ পৰা ক'ত কেনেকুৱা কি হয় গোটেইখিনি কথা আপোনালোকক দেখাম। এটা মজা ভিডিঅ' হ'ব যাই আছে গাইছ, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এনেকে গৈ পালো নামঘৰ আৰু সকলোৱে ধুতি কুৰ্তা গামোচা পিন্ধি আহিছে আৰু তাত চলি আছে নাম। মোক দেখা পাই ই আহিছে ৰ'ব মোৰ ওচৰত। নাও লৈ পিনে প্ৰচেছন হ'ব, নাও লৈ পিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত আহি পেলাই নিতুমণি দা আৰু সৌটো দেখিছেনে, সৌটো নিতুমণি দা। গাইজ নিতুমণি দাৰ ভাষণ শেষে হোৱা নাই সেইফালে, আৰু এই সৰু ছোৱালীকেইটা চাওক চব ভাই এনে গাত পৰি কি বুলি জকাইছে? তোমাৰ জকা নামটো কি ক? কি বুলি জকাই আছে? কি কি কনক ডেকা বুলি বেঙা বুলি কৈ আছে, তোমাক বেঙা বুলি কৈছি। কি কৈছ? কি বুলি কৈছে তোমালোকক? বেঙা বুলি। চপৰা নামাৰিবা দা, গাত পৰি গেলি দুখ পাব নহয়। তোমাকো কৈছো চপৰা নামাৰিবা দা, গাত পৰি গেলি দুখ পাব নহয় দা। চপৰা বাৰাবাৰী কৰি আছে আৰু নিতুমণি দাৰ ভাষণ শেষে হোৱা নাই। নিতুমণি দাৰ ভাষণ শেষ হোৱাৰ পিছত প্ৰদৰ্শনত যাম, অলপ ৰ'ব। এইবিলাক কি কৰি আছে? বেৰাক যিবিলাক দেশবিলাক আনি সিহঁতে লাইট পাতাই আছে। সিহঁতে মানে শিল মাৰা মাৰি কৰি আছিল গাত। এতিয়া মই হাত গ'লো, সিহঁতে আহি পিনে এতিয়া এইবিলাক কৰি আছে। আৰু দি আছে বৰষুণ, বৰষুণো দি আছে আৰু কবৰ গম নাপাব প্ৰচেছন কি হয়। বৰষুণখিনি কমি লওক, তাৰে পিছত গম পোৱা যাব প্ৰচেছন হয় কেতিয়া আৰু কি হয় গোটেইখিনি। তো চাই থাকক। তো ফাইনেলি আৰম্ভ হৈ গ'ল শোভাযাত্ৰা। আৰু এইফালে চাওক আপোনালোকে তেনেকে সেই নাওখন ওলাই লৈ গ'ল দেখিছে। আৰু এনেকৈ নিতুমণি দায়ে আৰম্ভ কৰি দিলে শোভাযাত্ৰাৰ। আৰু নিতুমণি দা আপোনাক বহুত বেছি ধন্যবাদ। আপোনাৰ বহুমূলীয়া সময়ৰ ভিতৰত আমাক পুৰাণ দুৰ্গাবাসী ৰাইজক অকণমান সময় দিয়াৰ বাবে আপোনাক বহু বেছি ধন্যবাদ। তো গাইজ ফাইনেলি প্ৰচেছন ষ্টাৰ্ট হৈ গ'ল আৰু মোৰ পিছফালে আহি আছে এই প্ৰচেছনৰ মানুহ। আৰু মই অলপমান আগত ওলাই আহিছোঁ, কিয় আপোনালোকক গোটেইবিলাক ভালকৈ দেখাওঁ যে প্ৰচেছন ক'ৰ পৰা কেনেকৈ ক'ত হৈ আছে আৰু মানুহবিলাক কেনেকৈ আহি আছে গোটেইখিনি প্ৰথমৰ পৰা দেখাম কাৰণে মই অলপ আগুৱাই গুচি আহিলোঁ। তো এতিয়া ইয়াৰ পৰা আপোনালোকে চাওক আমাৰ প্ৰচেছন কেনেকুৱা হয়। শ্যাম বৰণ দেহা তোমাৰ এ পিত বসন মোৰ হৰি হৰি এ পিত বসন চৰণেনো পুৰ প্ৰভু কমল লোচন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। প্ৰচেছন আহি থকাৰ কাৰণে মানুহে সেৱা কৰিব, তো এইবিলাক মানে যোগাৰ কৰি আছে। আৰু তই এইটো কি পেপাৰটো কিয় লৈছা? হা যে একবাৰ বজিছো অ চিল্লাৰ গেং কি খবৰ? পুৰা জজ আছে দে, পুৰা আগত চোন তোমালোক। আজি শংকৰদেৱৰ কি? আজি শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ, গম পাইছা? তোমাৰ নামটো কি কৈ দিয়া? মানিছ কলিতা। তো বাবু আমাৰ লগত যাই আছে। আমি আমাৰ লগত বেলেগ কোনো নাই, বাকী মানুহবিলাক চব পিছফালে আহি আছে আৰু আমি চিল্লাৰ গেং একেলগে আহি আছো। চিল্লাৰ গেং আমাৰ লগত আছে আৰু এই বুঢ়াটো পেপাৰ লৈ ঘূৰি আছে। তাৰ কাৰণে ইয়াতে সকলোৱে চাকি বন্তি দি পিনে সেৱা কৰি আছে। তো আমি পুৰা প্ৰচেছনত যাই আছো আৰু এয়া আমাৰ মামা কি হ'ব
2 কিলোমিটাৰ মান আহিলোঁ আৰু এতিয়া আগত যাই আছোঁ আৰু এনেকৈ গুৰুজনাক চিন্তি আমি আগুৱাই যাই আছোঁ নাম গাই গাই তো গাইছ আমি আহি এয়া দুৰ্গা পূজাৰ মণ্ডপ পাই গ'লোঁ ডিমুৰ চকত দুৰ্গা পূজা মণ্ডপ মিনিমাম 3 পৰা 4 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ আৰু এনেকৈ আৰু বহুত যাব লাগিব মিনিমাম 7-8 কিলোমিটাৰমান হ'ব আৰু মানে প্ৰচেছনটো মানে এইখন পূজা ভাগ তো এইবিলাক দুৰ্গা পূজাৰ মিঠাইৰ দোকান তো এতিয়া চকৰ মাজে মাজে যাই আছোঁ প্ৰচেছন কৰি তো এই আমাৰ প্ৰচেছনত দলটোক ইয়াতে পানী দি আছে মানে ইয়াৰে চকৰ মানুহে মানে এনেকৈ প্ৰচেছন কৰিলে প্ৰত্যেকবাৰে পানী চানী দিয়ে আৰু ইয়াতে পানী দি আছে আৰু এইবিলাক মানুহ বহুত মানুহ অহা নাই আহি আছে আৰু এতিয়া বিক্ৰম দা ষ্টিং মেন আৰু ষ্টিং মেন যিহেতুকে আমি ষ্টিং খাই আছোঁ অলপমান এনাৰ্জি লৈ লওঁ তাৰপিছত আৰু যাব লাগিব মিনিমাম আৰু 4 to 5 কিলোমিটাৰ খোজকাঢ়িব লাগিব তাৰে আগতে ষ্টিংটো খাই লওঁ গাইছ অলপ এনাৰ্জি পাম ইয়াতে দি আছে ঠাণ্ডা ইয়াতে এইটোৰ ভিতৰত ঠাণ্ডা আছে আৰু ঠাণ্ডাবিলাক আছে চবে ঠাণ্ডা খাই খাই যাই আছে গাইছ আমি ষ্টিং খাই ল'লোঁ পানী বটল এটা লৈ লৈছোঁ এবাৰ পানী খাম পানী খাই খাই যাই থাকিম আৰু আন্ধাৰ হৈছে এইফালৰ পৰা কোৱালিটিটো ভাল আহিব তো যাই পানীটো খাই খাই যাই থাকোঁ তো বলক আৰু ইহঁতো যাই আছে চব যাই আছে হয় আকা মস্ত ঠগ লগা হৈছে তো সঞ্জয় কেনেকুৱা অনুভৱ মজা তোৰ গোটেই দিছে ভাই কেনেকুৱা ভালে দিয়া শংকৰদেৱৰ ভালে আৰু তোমাৰ তো আমিয়েতো ৰাখিব লাগিব না কি সংস্কৃতিবিলাক বেলেগতো নাই সংস্কৃতি আমিয়ে বজাই ৰাখিব লাগিব তো বছৰত এটা বা দুটা দিন আমি কিয় নোৱাৰোঁ আজি বহুত মানুহ আহি পিনে কি মানে ঘৰত বহি থাকিব বা কিবা কৰি থাকিব একো নহয় এটা দিন ওলাই আহক চবে আহি পেলাই এনেকৈ অলপ এনজয় কৰক নিৰ্মালী মোৰ কৈ নিৰ্মালী দে নিৰ্মালী লয় দে কৃষ্ণ তুমি কি তুমি কৃষ্ণৰ লোক আৰু কৃষ্ণ যাই আছে আগে আগে আৰু এইবিলাক চব কৃষ্ণৰ পালি পোৱা এইটো বলৰাম আৰু এইটো কৃষ্ণ আৰু এইটো নাৰায়ণ ভাগৰ লাগছে না হা ভৰি বিষাইছে না টুপিটো মাৰি ল একবাৰ টুপিটো মাৰি ল এতিয়াহে চাল লগা হৈছে তোক মোটামুটি 7-8 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু বেছি নাই আৰু মোটামুটি 2.5-3 কিলোমিটাৰমান আছে আৰু এনেকৈ যাই আছোঁ আমি নামঘৰৰ পিনে যাই পিনে তাত প্ৰসাদ বিতৰণ হ'ব মানে কি ভোগ দিব তাৰপিছত প্ৰসাদ দিব আৰু বেছি নাই আৰু 2.5 কিলোমিটাৰমান আছে আমি যাই আছোঁ আৰু এইফালে আছে মামা কেনেকুৱা পুৰা খিচাৰি খাব লাগিব আৰু ভৰিৰ বিষ কেনেকুৱা ভৰিৰ বিষ ঠেঙৰ বিষ গোটাৰ বিষ কিন্তু গাইছ আমি মানে খোজকাঢ়া ইমান অভ্যাস নাই না সেইকাৰণে আমাৰ খোজকাঢ়াৰ কাৰণে বহুত ভৰিৰ বিষ উঠে আৰু বহুত জেগাতো 12 কিলোমিটাৰমান খোজকাঢ়িলোঁ আৰু ভাগ্য ভাল মই চেণ্ডেল পিন্ধি আহিছোঁ আমি পুৰা চেণ্ডেল পিন্ধি আহিছোঁ চবে নহ'লে ভৰি ৰেচলিং কৰি ল'ব লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কি আমাৰ জোন নাই গাইছ বহুত ভাগৰ লাগি আছে আৰু বেছি নাই গৈছে আহি নামঘৰ পামে আৰু এইবিলাক দেখিছে নে সেইবিলাক চাৰিওফালে চব মানুহৰ ঘৰৰ আগে আগে কলপুলি কাৰণ কিয় আমাৰ ইয়াতে উৎসৱৰ আগৰ দিনা চব বন্তি প্ৰজ্বলন হয় ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকে যদি ষ্টাৰ্টিঙৰখিনি চাইছে বন্তি জ্বলোৱা ক্লিপখিনি আছে প্ৰথমতে বন্তি জ্বলাইছিলোঁ তাৰে পিছ আজি নেক্সট দিনা হয় আৰু নেক্সট দিনা প্ৰচেছন কৰি এতিয়া আহি আছোঁ নামঘৰ পামে তো নামঘৰটো পাই লওঁ আৰু এইবিলাক চাওক চবৰে ঘৰে ঘৰে কলপুলি ভাই নাম কি তোমাৰ শ্ৰী বিকাশ ডেকা আহি পেলাই নামঘৰ এইটো আমাৰ নামঘৰৰ ভিতৰত এতিয়া
প্ৰসাদ বিতৰণী কাৰ্যসূচী আৰম্ভ হ'ব। এতিয়া আমি যাই আছোঁ বৰগীত পাত্ৰীৰ ওচৰত। এই ইয়াতে বৰগীত পাত্ৰীয়ে ডেন্স কৰি আছে। ভৰি হাত মুখ ধুই পিনে অকণমান ফ্ৰেছ হৈ ল'লোঁ, কাৰণ কিয় খোজকাঢ়ি খোজকাঢ়ি আহিলোঁ আৰু নামঘৰৰ ভিতৰত সোমালোঁ, বহুত বেছি ভাগৰ লাগিছে। আৰু এইটোৱে আমাৰ নামঘৰ চাওক, এইটো আমাৰ নামঘৰ। আৰু সেইফালে চলি আছে ইয়াৰে নাম প্ৰসংগ প্ৰসাদ বিতৰণ চব সেইফালে চলিব। আৰু এইখিনি আইসকলৰ হয়। আৰু ইয়াতে যোৱাকালি বন্তি প্ৰজ্বলন হৈছিল, ইয়াৰ পৰা ইয়ালৈকে মানে এইবিলাক চব বন্তি এইবিলাক দেখা পাইছেনে? জ্বলোৱা এইবিলাক চব যোৱাকালি জ্বলোৱা বন্তি। আৰু এতিয়া যাওঁ সেইফালে প্ৰসাদ লওঁ, লৈ পিনে অলপ বহোঁ আৰু প্ৰসাদো খাম, মানে ইয়াতে খিচাৰি খুৱাব, তো খিচাৰি খাম। আৰু এতিয়া এনেকৈ যাওঁ ভিতৰত যাই পিনে অলপ খিচাৰি খাওঁ আৰু ভোক লাগছে। হে হৰিয়ে শ্যাম বৰণ দেহা তোমাৰ, এ পিত বসন মোৰ হৰি হৰি, এ পিত বসন চৰণেনো পুৰ প্ৰভু কমল লোচন, কৰ্ণত কুণ্ডল তোমাৰ মাথে মই। আমি আহিছিলোঁ খোজকাঢ়ি, কিন্তু যাই আছোঁ এতিয়া গাড়ী লৈ। আৰু গাড়ী লৈ যাই আছোঁ মামাহঁতৰ ঘৰত, কাৰণ কিয় গাইছ মোৰ মোবাইল গোপ্ৰ চবৰে চাৰ্জ খতম হৈ গ'ল। আৰু এতিয়া সেইকাৰণে যাই আছোঁ মামাহঁতৰ ঘৰত যাওঁ, মানে গা চাও ভৰি চৰিও পুৰা বিষাইছে। তো ঘৰত যাওঁ, ঘৰত যাই মোবাইলটো আৰু কেমেৰাটো চাৰ্জত দি পিনে ইয়াতে ধুলা প্ৰসাদ দিব, প্ৰসাদ আৰু খিচিৰি খাব আহিব লাগিব গাইছ। তো যাওঁ, এইখিনি বস্তু চাৰ্জত দি থৈ যাই লওঁ, ৰ'ব পালোৱে ৰ'ব, আৰু বেছি নাই। এই ৰাস্তাখিনি বনোৱা নাই ন, সেইকাৰণে বহুত ঠেকচা হৈ আছে, খালী ভৰিটো সঁচাই পাতিব নোৱাৰি। এইখান কি খাই আছা প্ৰসাদ পুৰা মাৰি আছা আৰু কাৰ্য অলপমান দি লৈ আহিলোঁ, আহি পিনে এতিয়া নামঘৰত প্ৰসাদ খাই আছোঁ। অলপ পিছত খিচাৰি দিব, খিচাৰি খাব লাগিব। খিচাৰি খাবি না? তই খিচাৰি খাবি না নাই? খিচাৰি খাবি? তামাম খাবি? কিমান খাবি? বঢ়িয়া ভোক লাগছে একদম। তো গাইছ প্ৰসাদকেইটা খাই লওঁ, তাৰপিছত খিচাৰি খাব লাগিব। তো গাইছ খিচিৰি মেইন, পানী বটল লৈ ল'লোঁ, আৰু চব খিচিৰি আৰু এইবিলাক চব মানুহ বহি লৈছে। আৰু এইফালে নহয়, ওপৰৰ পিনে আগৰ পিনে আৰু বহুত বেছি মানুহ আছে। তো খিচিৰিটো খাওঁ, খিচিৰিটো বেলেগ হওক নহওক, আমাৰ ইয়াতে খিচিৰি মেইন হয়নে নহয়? হা খিচিৰি খাবি আৰু তো গাইছ খাই লৈ পিনে বাহিৰত লগ পাই আছোঁ, খিচিৰিটো খাই লওঁ। আৰু এনেকৈ সকলো ৰাইজে একেলগে বহি নামঘৰৰ প্ৰসাদ স্বৰূপ খিচাৰি খাই লৈ চব ওলাব লৈছে। আৰু এনেকৈ গোটেই ৰাইজে প্ৰসাদ খাই পিনে এইফালেদি গেটেদি ওলাই যাই আছে। নাচি দে মাছো না হৈ গ'ল অফ, চাক না মোবাইল অফ হৈ গ'ল। সৰু মামাই চাগে মোক ফোন মাৰি আছে, তেতিয়া মই ঘৰত যাম বুলি কৈ চাৰি পাত লৈ গৈছোঁ। মামাই চাগে ফোন মাৰি আছে, বিচাৰি নাপাই চাগে ঘৰত গুচি যাব। মানে খোৱা লোৱা কাম গোটেইখিনি হৈ গ'ল, আৰু এই মানুহখিনিও গোটেইখিনি যাই আছে। আৰু মামা হাত গ'লেই চাগে, কাৰণ ময়ো ফোন কৰিব পৰা নাই, মোবাইলটো অফ হৈ গ'ল যিহেতুকে। তো ঘৰলৈকে যাওঁ, বেছি দূৰ নহয় বাৰু, যাব আহক, বাদ দিয়ক, আমি গাড়ী লৈ যাওঁ ব'লক। তো গাইজ আমি যাই আছোঁ তিনিটা। আৰু এটা কথা ৰৈ গ'ল আপোনালোকক, আৰু ভিডিঅ'টো এতিয়াতে শেষ হোৱা নাই, কাৰণ কিয় গধূলি নাটক আছে, আৰু নাটকো আপোনালোকক অলপ দেখাম ৰ'ব। ইয়াৰে পিছত নাটক চাব পাৰিব ৰ'ব, অলপ নাটক বৃদ্ধ এই গভীর অরণ্য আমার বড় ভয় লাগে। আমি আপাই এটি পজা সাজি ইয়াত একেলগে থাকো। আৰু এনেকৈ নাটক চাটক চাই ৰাতি 4টামান বজাত আহি পাই গ'লোঁ ঘৰ। আৰু আজি হৈছে নেক্সট ডে, আৰু পুৰা যোৱাকালি
পুৰা নাটক চাটক চাই আহি পিনে একেবাৰে গা চা ভাল লগা নাছিল একদম আহি পিনে শুই গ'লো আৰু আজি হৈছে নেক্সট ডে ইয়াতে বহি পিনে মই কৰি আছিলোঁ ভিডিঅ' এডিট আৰু সেইটো হৈছে ভণ্টি আৰু এইটো ভিডিঅ' ইয়াতে কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব চেনেলত যদি নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাব এটা নতুন ভিডিঅ' লগত নতুন জেগাৰ লগত তিল দেন টাটা বাই গাইছ আমাৰ ধাননি পথাৰ আজি মই ফুৰিলো কথাবোৰ বুজিলো পৃথিৱীত নিজৰে সপোন মই বহিলো জীৱনত বহুতো কষ্ট হৈলো সহ্য কৰে মই